কবিতাৰ শিৰোনাম তোমাক দেখা যেন লাগিছে। কথা আবৃত্তিকাৰ দেৱজিৎ সুত, আৱাসংগীত কপিল। বৰষুণ এজাক বৰ বেয়াকৈ আহিছে, লগত বৰ বেয়াকৈ বতাহ এজাক বৰ জোৰেৰে আহিছে। মোৰ ভয় লাগি গ'ল, যেন বতাহ বৰষুণ জাকৰ লগত তোমাক দেখা যেন লাগিছে। যেতিয়া বৰষুণ জাকৰ লগত গাজনি বৰ বেয়াকৈ বন ফুটা দি ফুটিছে, তেতিয়া বহাগৰ বিহুতি আহি পালেই যেন লাগিছে। কিন্তু বৰষুণ জাক আহোঁতে তোমালৈ মোৰ মনত পৰিছে, কি জানিবা বৰষুণত মোৰ লগত তুমি তিতাই। মোৰ লগত বৰষুণত তিতিবানে? তোমাৰ লগত বৰষুণত তিতাৰ মজাই বেলেগ। বৰষুণ জাক যিমান জোৰেৰে আহিছে, তোমালৈ মোৰ সিমানেই মনত পৰিছে।